এতিয়া বিনা তেলত দিয়া গাহৰি মাংস বনাব ওলাম। আজি এক ফুটাও তেল নিদিওঁ, তেল নিদিয়াকৈ বনাব। দেখিছে তেল ওলোৱা আৰম্ভ হৈ গ'ল। আজি ইয়াৰ তেলতেই মাংস বনাব লাগিব। জুই একদম কমাই থৈ দিছোঁ যাতে তেলখিনি ধুনীয়াকৈ ওলাব পাৰে। বহুত তেল ওলাইছে, সুন্দৰ হৈছে দেই। মোৰ লোভেই লাগি গ'ল নহয় এতিয়া। বঢ়িয়া একদম জ্বলাই দিব লাগিব। জ্বলাই দি পুৰা তেলটো উলিয়াই লৈ তাৰপিছতে আৰু হৈ যাব। মাংসখিনি এতিয়া উঠাই ল'ম। এতিয়া ইয়াতে তেল চাওক আপুনি, এইখিনি দেখিছে, এইখিনি গাহৰি মাংসৰ পৰা ওলোৱা তেল। গতিকে ইয়াতে আমি বাকী মাংস আছে, মাংস ইয়াতো আছে, এইখিনি মাংস দিম। দি লৈ এইফালে ভাজি থোৱা মাংসখিনি ইয়াত এতিয়া দিম তেজপাত, শুকান জলকীয়া, লগতে দিম পিঁয়াজ আৰু কেঁচা হালধি দিম। ইয়াত কেঁচা হালধি দি পেলাই বনাব লাগিব। ইয়াত যিমানখিনি তেল দেখা পাইছে চব গাহৰিৰ ফেটছৰ পৰা ওলোৱা তেল। ইয়াত অকণো মিঠাতেল দিয়া নাই। পিঁয়াজ ৰংচুৱা হোৱাৰ লগে লগে ইয়াত দিম আদা, নহৰু আৰু কেঁচা জলকীয়া। কেঁচা জলকীয়াকেইটা দিয়ে দিব পৰা যায়, কেঁচা জলকীয়াটা দি দিব। ইয়াৰ পিছতে দিম আদা, নহৰু আৰু কেঁচা হালধি। কেঁচা হালধি পিচি আছে, কেঁচা হালধি দিব লাগিব। এইখিনিতে দিব লাগিব 1 চামুচ আদা নহৰুৰ বটা। এনেকৈ ইয়াত আমাৰ লাহে লাহে হৈ আহিছে। ইয়াতে দিম অলপ কম পৰিমাণে 1 চামুচ হালধি। দেখিছে কমপ্লিট কেঁচা হালধি পিচি পেলাই দিয়া আছে। হালধি কালাৰ চামুচত লাগি দিছোঁ দেই। অকণমান আমি ফ্ৰাই কৰি ল'ব লাগিব, নহ'লে কেঁচা লাগিবতো। কেঁচাটো আঁতৰাব লাগিব। বিশেষকৈ সুন্দৰ কালাৰ আহিছে দেখিছে। খুব সুন্দৰ হৈছে দেখিছে। পিঁয়াজ আমাৰ ৰংচুৱা হৈ গ'ল, গতিকে আমি এড কৰিম এতিয়া আমাৰ অন্য মাংসকণ। এখন সম্পূৰ্ণ কাঠ মাংস। ফেটছটো বেছি খাব নালাগে, ফেটছটো বেছি খালে দিগদাৰ। গতিকে বিলাহী আৰু অকণমান আলু কমাই দিছোঁ, বেছি দিয়া নাই। এইখিনিতে এড কৰি দিম অকণমান নিমখ, বেছি নিদিওঁ, আধা চামুচমান। এইখিনি গোটেইখিনি লৰাব লাগিব। তেল নিদিয়াকৈ বনোৱা গাহৰিৰ মাংস। এতিয়া অকণমান ঢাকন দিব লাগিব, অন্ততঃ কমেও 5 মিনিট। আৰু ইফালে থকা যিখিনি ফেটছ আছিলে সেইখিনি আমি পিছত দিম, কাৰণ এতিয়া দিলে ই আৰু কমি যাবগৈ হয়। গতিকে আমি ইয়াত পিছত দিম। আৰু এইফালে যিটো হৈ আছে তাক আমি ঢাকন দিম। ঢাকনখন দিয়া 1 মিনিট ঢাকন দিলোঁ। বাছ তাক চাওঁ ৰ'ব। সুন্দৰ মানে বহুত সুন্দৰ।
জলকীয়া গুড়া দিয়া নাই, জিৰা গুড়া দিয়া নাই। আহিছা? এই আমাৰ এজন আলহী আহিছে, এতিয়া শুভাৰম্ভ কৰিবই। ছবিত দেখুওৱা মানা, ছবিত দেখুওৱা মানা মানে এয়া নহ'লে বৰ দিগদাৰ হৈ যায় বুজিছে। গতিকে এতিয়া বাৰু যি হওক খাওঁ বুলি ক'লেই এইটো পৰা ইয়াৰ পৰা দিলে ভাল হ'বনে বাৰু? ভাল হ'ব লাগে ন। আচ্ছা যি হওক বাৰু, এতিয়া এইখিনিতে দিব লাগিব এই মাংসকেইটোৰ পৰা ইয়াতে দি দিম। সুন্দৰ মাংসকেইটোৰ পৰা দি দিম। মই ভাবিছোঁ কেঁচা হালধি আৰু অকণমান দিওঁ নেকি, কেনেকুৱা হ'ব? ভোট জলকীয়া দিব লাগিছিল ন? ভোট জলকীয়া ভোট জলকীয়া আছে নেকি? ভোট জলকীয়া আছে যদি অকণমান দিয়াচোন। আচ্ছা দি হ'ব দিয়া, কেঁচা হালধি আৰু অকণমান দি দিওঁ। হালধিটো এণ্টিবায়'টিক চব কাম কৰিব লাগিব। আৰু দিম ইয়াতে অকণমান এই ভাল লাগিব, ভাল লাগিব খাই। এতিয়া ইয়াতে দিম অকণমান এইটো ভোট জলকীয়া আচাৰ দেখিছোঁ, অলপমান বেছি নিদিওঁ। ভাই বেছি হ'ব লাগিব, কমাই দিলে ভাল হ'ব ন? পিছত জ্বলা বেছি হৈ গ'লে আকৌ দিগদাৰ হ'ব। বঢ়িয়া মিক্স কৰিব লাগিব। ধুনীয়া গোন্ধ ওলাইছে। কি হওক এইটো টেষ্ট কৰি চাওঁ মই। আলু চাগে সিজা নাই। বুজিছে মানে এতিয়া সকলোৰে প্ৰিয় এই লাই পাত দি এনেকৈ কোনে কোনে খাইছে কমেণ্ট কৰিবচোন, ভাল লাগিলে জনাব। এতিয়া লাই পাতৰ ছিজন। কম জুইত এতিয়া 2-3 মিনিটমান সময় ঢাকন দিব লাগিব। আহক আমি মাংসটো চাওঁ কেনেকুৱা হৈছে। সুন্দৰ হৈছে, ৰ'ব মই আপোনালোকক দেখাই আছোঁ। মাংস প্ৰায় সিজি গ'ল, কিন্তু এতিয়া কথা হ'ল কি অকণমান পানী দিব লাগিব। পানী মানে একদম কমাই, লাই শাকখিনি ভাজি থাকোঁতে খাই টেষ্ট লাগে। গতিকে ইয়াক অলপমান উঠাই দিম, জাষ্ট অলপমান খাম। মাটিডাল কিন্তু ধুনীয়া হৈছে দেই। এতিয়া অকণমান সামান্য পানী দিব লাগিব। পানী দি খালি থুপথুপীয়া হ'ব বাছ। লাষ্টত জালুকৰ গুড়া একো দিয়া নাই, একদম মা মছলা একো নাই। ধুনীয়া আছে। মাংস সিজি আছে, অকণমান পানী কমিব লাগিব, কিন্তু জালুকটো দি দিওঁ এইখিনি সময়তে, কাৰণ জালুকটো ইয়াৰ লগত মিশ্ৰণ হ'ব লাগিবতো। অলপমান
জালুক এতিয়া বাস কোনে কোনে এনেকৈ খাইছে জনাবচোন। তেল নিদিয়াকৈ গাহৰি মাংস লগতে লাই পাত আৰু কেঁচা হালধি আৰু এটা ৰেচিপি আছে চুঙাত বনাই খোৱা, সেইটো এদিন বনাম আপোনালোকক শ্বেয়াৰ কৰিম। আৰু 2-3 মিনিট লাগিব, ঢাকন দি থওঁ। হৈ যাব আৰু বেছি কমালে অসুবিধা হ'ব, ভাত কেইটামান সানি পেলাই খাব লাগিবতো। চ' ফাইনেলি মাংসটো হ'ল। গতিকে আপোনালোকেও ঘৰত ট্ৰাই কৰিব এনেকৈ বনাই।